আমার সালাকাটি ব্লক ইউপিপিএলৰ সালাকাটি ব্লকৰ হজনাত ইয়াত এটা পাব্লিক মিটিং হৈ গল যি পাব্লিক মিটিঙত এই এৰিয়াৰে বহুত সংখ্যক মানে বিভিন্ন ৰাজনৈতিক দলৰ দলীয় কৰ্মকৰ্তাসকল আজি ইউপিপিএল দলত যোগদান কৰি বিশেষকৈ 17 বছৰ মানে বিটিসি শাসন কৰা আগ্ৰহ মহিলাৰ নেতৃত্বাধীন বিপিএফ দলৰ পৰা বহুত সংখ্যক বিপিএফৰ কৰ্মকৰ্তাসকল আজি ইয়াত যোগদান কৰিছে। আজি ইয়াৰ এমচিএলএ তথা বিপিএফৰ লিডাৰ তেখেত দেৰাসাদ বসুমতাৰীৰ বহুত ঘনিষ্ঠ মানে ব্যক্তিসকলক ইয়াত ইউপিপিএল দলত যোগদান কৰিল। তো আজি আমি ভাবিছোঁ যি চিন্তাধাৰালৈ আমি ইয়াত বিশেষকৈ আজি মিটিং এটা এৰেঞ্জ কৰিবলৈ আমাৰ ব্লক কমিটিক আমি দিছিলোঁ, তেখেতসকলে সুন্দৰভাৱে এই মিটিংটো এটা আয়োজন কৰিছে আৰু সফল কৰিছে। আমি ভাবিছোঁ আজিৰ পৰা সালাকাটিত আৰু দেৰাসাদাৰ দিনটো প্ৰায় শেষ হৈ গৈছে। অহা দিনত সালাকাটিত চুকে কণে গাঁৱে ভূঞে ইউপিপিএলে বাজি থাকিব আৰু অহা দিনত আমাৰ লগত থাকি সালাকাটিক উন্নয়ন কৰিবলৈ ইয়াৰ ৰাইজে একেলগে কাম কৰিবলৈ আমি আশা কৰিছোঁ। নাই ইয়াত প্ৰায় আমাৰ 1500 মান জইনিং হ'ল। 1500 জইনতে মেক্সিমামে বিপিএফ ৰাজনীতি পাৰ্টিৰ পৰা ইয়াত জইন হৈছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহসকলে ইয়াত জইন হৈছে, বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বসকলে ইয়াত জইন হৈছে। তো আমি বিচাৰিছোঁ ইয়াত আৰু মানে ভৱিষ্যতলৈকে যি আমি কাম কৰিছোঁ, যি প্লেনিংটো কৰিছোঁ আৰু যি ভিজনটো আমাৰ দলৰ নেতা তথা আমাৰ বিটিআৰ প্ৰধান তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াই আগত ৰাখিছে, এই ভিজনত সালাকাটিৰ বাসিন্দাসকলকে আমাৰ লগত একেলগে থাকি মানে ভৱিষ্যতলৈ বিটিআৰ গঢ়াৰ কাৰণে কাম কৰিব বুলি আমি আশা কৰিছোঁ। मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आयाफा बिएम इन्स्टिट्युट अफ पेरामेडिक्स बेखेवदों। बे आयाफा बिएम इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ। 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आयाफा बिएम इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'लजि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, ओटी टेकनिशियान, आईसीयू टेकनिशियान, रेडियोलजि टेकनिशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै बीएसएस डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आयाफा बिएम इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन।